হেল্ল' এভৰিৱান, যদিহে আপোনালোকে কালি মিনি ব্লগটো চাইছিলে তেনেহ'লে গম পালেই যে মই মামা ঘৰলৈ আহিছিলোঁ। বাৰ্থডে আছিলে ভাইটি, আৰু এয়া তাৰে পাছৰডোখৰ ভিডিঅ' দেই। এয়া সিহঁতে মানে ৰুটি বেলি আছে, পুৰি বেলা কামত লাগি আছে আইতাহঁতি আৰু ডিম্পি বা এনেকৈ। তাৰপাছতে আমিও খাবলৈ বুলি বহি দিলোঁ। এয়া পুৰি ভাজি দিছে আৰু ধুনীয়াকৈ, আৰু অল টাইম ফেভৰেট ক্ষীৰো দিছিলে লগতে। এতিয়া ময়ো খাবলৈ বুলি লৈছোঁ, আৰু এইফালে আমাৰ বাইদেৱেও খাবলৈ বুলি লৈছে। এইফালে দেহাই ভবাৰ দৰে আমনি নকৰিলে বাৰু দেউতাই কৃষ্ণ। আৰু এইফালে এতিয়া খাই বৈ কৰি পিনে যাবলৈ ওলালোঁ, কাৰণ মোৰ পাছদিনাখন আছিলে ভাইবাৰ ছ'চিয়লজিত, নাহিলে মানে নহ'ব। ৰখোৱাটো ৰখাইছিলে, কিন্তু থাকিলেতো নহ'ব ন। আৰু এয়া দেহাক আজি আমি চিয়ৰ হ'লোঁ যে আমি ক'ৰবালৈ তাক লৈ যাব পাৰিম, সি মাক নথকাকৈও মানে যাব। প্ৰথমতে যাওঁতে অলপ মুখ চুখ বেয়া কৰি গৈছিলে, কাৰণ খাবলৈ পোৱা নাছিলে। সেই তিনিআলি পাই আমি তাক চিপছ কিনি দিলোঁ ন, সি বহুত ফূৰ্তিত গ'ল। আৰু আজিলৈ আহিছোঁ, বাই বাই।